ৱেলকাম বেক টু এটা নতুন ভিডিঅ' ফাইনেল আজি ব্লগটো কৰি গৈছে আজি খেলিব গৈ আছোঁ ৰাতি বেডমিণ্টন আৰু তাৰে কাৰণে লাইট চাইট লগাম সকলোখিনি দেখুৱাই আছোঁ আপোনাৰ ভিডিঅ'টো এণ্ডলৈকে চাই থাকক এটা নৰ্মেল ভিডিঅ' হ'বলৈ গৈছে তো মজাকৈ চাওক এতিয়া আহিছোঁ টিউশ্যনত চ' এতিয়া যাওঁ বাৰু ফাইনেলি ঘৰত চ' লেটছ গ' যিটো লাইট লৈ আহিলোঁ ইফালে মানে ক্ৰিকেট বেডমিণ্টন ক্ৰিকেট চব খেলোঁ যিহেতু চ' সেইটোৱে লাইট বঢ়িয়াকৈ এইটো লগাব লাগিব মানে ওপৰত ইয়াতে খেলা হয় ক্ৰিকেট এইখিনিতে ক্ৰিকেট খেলোঁ তো এইবাৰ নেক্সট আমি মানে বেডমিণ্টনো খেলাম ইয়াতে চ' ইফালে এইটো এটা লাইট আছে বঢ়িয়াকৈ বাল্ব এটা আছে টেনশ্যন নাই বাকী ইফালে এইটো এটা আছে বাল্ব আছে কিন্তু সেইটো নজ্বলে মানে ফিউজ গৈছে চ' সেইটো বাল্বটোৰ কাৰণে লৈ আহিছোঁ চ' পোহৰলৈ একদম মজাকৈ ইয়াতে খেলিব পৰা মানে বেডমিণ্টন তো নেটো অৰ্ডাৰ দিম এইখিনিত টানি দিব পাৰিম মজাকৈ লৈ আহিলোঁ এইবাৰ বেডমিণ্টন দুইযোৰ এনেকুৱা চ' পইচা কিমান লৈছে এণ্ডলৈকে কৈ আছোঁ এনেকুৱাই বেট দুটাকো আকৌ লৈ আহিছোঁ লগতে চ' মজা আৰু মজা চ' ধুনীয়া ৰাতি খেলিব লাগিব আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই দিয়কচোন আগতে এইবাৰ ৰেকেট আছিলে একদম মজা হৈ আছে দেখিছে আপোনালোকে কিন্তু এনেকৈ মজা লাগিলে কি হ'ব তলত দেখিয়ে নাই ভাঙা আৰু বাকী যি নহওক এই দুইযোৰা আছে ইযোৰৰ নেট বাৰু ঠিকে আছে অলপ চিংছে বাকী ইখন মজা হৈ আছে পাৰফেক্ট হৈ আছে একদম দেখুৱাই দিওঁ গ্ৰিপ চিপ মজা হৈ আছে ইখন আছে বাৰু আৰু এইখন দামীও ইখনৰ দাম মোটামুটি 400 মান আছিল আৰু ইখনৰ দামী ইখনো ভালে আছে খালি গ্ৰিপটো নাই বাকী চব পাক্কা আছে বাকী এই পাৰে দিয়ে খেলিম চ' মজা জাষ্ট এটা ফ্লিপকাৰ্টৰ পাৰ্চেল আহি গ'ল এইটো তো এইটো কিবা অক্সিজেন ফিল্টাৰ তো ইফালে এইটো মালটো এনেকুৱা ইফালে মিটাৰটো আছে বাকী এইটো অক্সিজেনৰ সেই পানী দিব লাগে আৰু কি হ'ব কৈ দিয়কচোন ছাৰ আচ্ছা এনেই এইটোত কি হ'ব পানী আৰু বাকী অক্সিজেনটো ক'ত প্ৰডিউচ হ'ব আচ্ছা আচ্ছা পাম দিব লাগিব নেকি যদি অলপ থিয়া হ'ব পাৰে থিয়া হ'ব যদি পাৰে পাম দিলে পাম দি দিওঁ আৰু পাম দিব নালাগিলে পেট্ৰল চেট্ৰলৰ ব্যৱস্থা নাই নেকি পেট্ৰল টেংকি ফুল থকা বুলি গম পাইছোঁ হাৱা কম আছে বোধহয় হাৱা দিলে চিধা হ'ব এনেই ফুলি আছে কিন্তু পেটটো তো গাইজ আমাৰ ইফালে ৰুম এটাৰ কাম চলি আছে মজাকৈ মানে ডক্টৰ এজন বহিব চেম্বাৰ হ'ব তো ফাইনেলি মোক দেখিছে আপোনালোকে আইনাত বাকী ইফালে পূৰা মজাকৈ তীব্ৰগতিত কাম চলি আছে এইবিলাক মই দৰ্জাখনত বাগুৱাই দিল লাইট চাইট দিল সকলোখিনি দিল আৰু তো গাইজ এতিয়া খেলিব গৈ আছোঁ আমি বেডমিণ্টন বাকী যেনেকৈ মজাকৈ খেলি আছোঁ মিছা ক'লে কি হ'ব মানে এবছৰ লৰাই নাই বেডমিণ্টনটো সেইকাৰণে পাৰা নাই বহুতবাৰ পৰি আছে ভাইটিৰো পৰি আছে মোৰো পৰি আছে তো উপায় নাই তো এনেকৈ অলপমান খেলোঁ ট্ৰাই বাকী আপোনালোকক ভাল এটা ভিডিঅ' লাগে নেকি বেডমিণ্টন খেলাৰ ওপৰত মানে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন মই বনাবলৈ চেষ্টা কৰিম গাইজ ফাইনেলি হৈ গ'ল ৰাতি আৰু ফাইনেলি ইয়াতে পোহৰ চাওক আপোনালোকে এইটো বাল্ব যে লগাম বুলি কৈছিলোঁ এইটো দেখিছে আপোনালোকে তো এইটো বাল্ব লগাই দিলোঁ বাকী সিফালে আছে এটা বাল্ব এইটো বাল্ব আৰু এই বাৰান্দাত আছে সেইটো বাল্ব মজাকৈ তিনিওটা জ্বলিলে মানে পূৰা পোহৰটো চাওক আপোনালোকে একদম মজা পোহৰ হয় বাকী সেইখিনিত এটা দিব লাগিব তাতেও পোহৰ হ'ব লাগিব সেইখিনিত অলপ আন্ধাৰ হৈ যায় বাকী এইখিনিত পোহৰটো এইখিনিত নপৰে কাৰণ গছডালৰ কাৰণে চ' গছডালটো আমি নাকাটো জাষ্ট খেলাৰ কাৰণে সিফালে খেলাম তো তাতে এটা দিব আমি চেষ্টা কৰিম বাৰান্দাতটো থাকিবই আৰু সিফালে এইখিনি জেগাত এটা বাকী এইখিনি মজা এনেকুৱা পোহৰ আৰু এতিয়া চ' ধুনীয়া আৰু খেলিব এইবিলাক পূৰা পোহৰ হৈ থাকে চাওক আপোনালোকে চ' মজা আৰু খেলিব টেনশ্যন নাই মানে বেডমিণ্টনটো খেলিবলৈ টেনশ্যন নাই এইখিনি লাইটতকৈ অভাৰ নালাগে চ' মজা আৰু ধুনীয়া গাইজ ফাইনেলি লাইটৰ পোহৰতে চোতালৰ পৰাই আজি ভিডিঅ'টো এণ্ড কৰোঁ কেনেকুৱা লাগিল ভিডিঅ'টো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু বেডমিণ্টনৰ যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব বাকী গেছ ওলাই আছে মোক কৰিব কাৰণ নিয়ৰ পৰে বহুত বেছি বৰ্তমান কুঁৱলীৰ সময় চ' সেইকাৰণে আজিলৈ বাই বাই ধন্যবাদ